হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে সকলোৰে? লুকু লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে আদৰণি জনাইছোঁ। এতিয়া ৰাতিপুৱা 10টামান বাজিছে, ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়াৰ পৰা। আৰু ইমান সুন্দৰ হৈছে দেখিবলৈ আকাশখন চাওকচোন, নীলাৰ মাজত বগা ডাৱৰবোৰে যেন হাত বাউলি দি মাতিছে, তেনেকুৱা লাগিছেনে বাৰু? অকল এয়া লৈছোঁ, চিৰা লৈছোঁ ৰাতিপুৱা খাবলৈ। চিৰা, কল আৰু নলয় হেৰি মৌ অকণমান লৈ লৈছোঁ খাবৰ কাৰণে। কেইটামান তিয়াইছিলোঁ, বহুতখিনি হৈ গ'ল। এনেদৰে খাই বহুত ভাল লাগে। আৰু আপোনালোকে কোনে কোনে খাই জনাবচোন এনেদৰে। এয়া খাই বৈ আকৌ ভাত ৰান্ধিবৰ কাৰণে আহিলোঁ। এয়া মাছ আনিলে, ধুই থৈ গৈছে মানুহজনে। আৰু এয়া কোমোৰা বিলাহী এনেকৈ বনাম। আৰু এয়া ভাত তুলি দিলোঁ, ভাত হ'লেই আৰু মাছ এয়া ফ্ৰাই কৰিছোঁ। মাছ ফ্ৰাই কৰা হৈয়ে গ'ল। আৰু সেই কেৰাহী তেলতে মই নহৰু পিঁয়াজ অকণ দি লৈছোঁ। আৰু এই মাছৰ কণী আছিলে যে, সেইখিনি মই ভাজি লৈছোঁ এনেকৈ। এয়া মই অকণমান সৰহ কৰিবৰ কাৰণে পিঁয়াজ নহৰু দিলোঁ। ইভাগে হ'লে মই পিঁয়াজ নহৰু নিদিলোঁহেঁতেন। বেলেগ ভাজি চাজি একো নকৰোঁ আৰু কঁকালৰ বিষত বগাত থিয় হৈ থাকিবলৈ দিগদাৰ হয়। এয়া মাছৰ কণী ভজা হৈ গ'ল। আৰু এতিয়া মই চব্জিখন বনাই ল'ম। সেই কেৰাহীতে মই গোটা জিৰা দুটামান দি লৈছোঁ। মই টেঙা বনালে পিঁয়াজ নহৰু এইবোৰ নিদিওঁ। আৰু ইয়াতে বিলাহী দি ল'লোঁ। মেথি দিওঁ, মেথি নাই কাৰণে মই গোটা জিৰাকে দিছোঁ। আৰু এয়া কোমোৰাখিনি দি পেলাই ভাজি লৈছোঁ ভালদৰে। এয়া ভালদৰে ভাজি লৈ পেলাই পানী দি দিছোঁ। আৰু উতল অহাৰ পাছত মই মাছখিনি দি দিম। এয়া ভালদৰে উতল আহি গ'ল। এতিয়া মই মাছ দি দিম। এতিয়া অকণমান টেষ্টৰ কাৰণে মই নেমু দি দিম। নেমু দিলে অকণমান টেষ্ট হৈ যাব। এই কোমোৰাটো একেবাৰে টেঙা নাই যে, সেইটো কাৰণে। এয়া মোৰ মাছ হৈয়ে গ'ল। আৰু আপোনালোকেও এনেদৰে বনাই খাই চাবচোন। কোমোৰা আৰু মাছ মোৰ ৰেডি। এয়া মই খাবৰ কাৰণে ৰেডি কৰিছোঁ। আৰু পিটিকেলিজনী দেখিছেনে? অকল তাই খেলত ব্যস্ত। খেলি বিচনাখন যে দেখিছে, বেডশ্বীট নপৰাই হ'লোঁ তাইৰ কাৰণে জাননে। আৰু খেলি এয়া তাই শুই গ'লগৈ, দেখিছেনে বাৰু? তাৰপিছত এয়া আকৌ দুপৰীয়া মানুহজন আহি পেলাই সেয়া পোৱালিটোক খুৱাবলৈ লৈছে। পোৱালিটো বহুতকণ ডাঙৰ হ'লগৈ, দেখিছেনে বাৰু? আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'ত প্ৰায়। এয়া চাওক, ইমান ধুনীয়াকৈ খাইছে তাই। এনেদৰে খুৱাই বহুতকণেই ডাঙৰ হ'ল। পোৱালিটোক খুৱাই বোৱাই আকৌ সেয়া সজাত ভৰাই থৈছে। তাৰপিছত এয়া ভাত বাঢ়ি লৈছোঁ। কোমোৰা মাছৰ জোল, ভাত আৰু মাছৰ কণী এনেকৈয়ে খাম। আৰু খাই বৈ অকণমান ৰেষ্ট লৈ পেলাই এয়া সন্ধিয়া হ'ল। সন্ধিয়া গাটো অকণ ভাল পোৱা দেখি অকণমান খোজকাঢ়িবলৈ কাৰণে ওলাই আহিলোঁ। কঁকাল বিষত অকল শুই বহি থাকিলেও বেয়া, অকণমান ভাল পোৱা যেন লগাৰ কাৰণে মই কঁকালটো অকণমান পোন হওক বুলি খোজকাঢ়িব ওলাই আহিছোঁ এয়া। আৰু আপোনালোককো অকণমান দেখাওঁ বুলি ভাবিলোঁ ইয়াৰ ভিউটো। এইটো কমপ্লেক্সৰ ভিতৰ হয়। আৰু মই ইয়াতে আহোঁ খোজকাঢ়িবৰ কাৰণে। আমি অৱশ্যে ইয়াত নাথাকোঁ বাৰু, আমি বাহিৰতে থাকোঁ। আৰু দোকানখনো ওচৰতে আছে, ইয়াৰ একেবাৰে কাষতে লাগিয়ে আছে। আৰু ৰাস্তাবোৰ প্ৰায় খালীয়ে থাকে, ভিতৰৰ ৰাস্তাবিলাক। মেইন ৰাস্তাটোৱে গাড়ী মটৰ বেছিকৈ অহা যোৱা কৰে। আৰু খোজকাঢ়িবলৈও বহুত ভাল, সেইটো কাৰণে ইয়াতে আহোঁ। আৰু নিৰাপত্তাও আছে ইয়াত। সোনকালে এই ফিল্ডবিলাকত ল'ৰা ছোৱালীবিলাকে খেলি থাকে। আজি কিন্তু খেলা নাই, আজি পূৰা শূন্য হৈ আছে, কি কাৰণে নাজানো। আৰু ময়ো অলপ দূৰ খোজকাঢ়িয়ে উভতি আহিলোঁ, কাৰণ বেছি দূৰ খোজকাঢ়িবলৈ নোৱাৰিলোঁ। আৰু খৰকৈও খোজকাঢ়িব পৰা নাই, লাহে লাহে খোজকাঢ়ি গৈছিলোঁ। আৰু এয়া দোকানৰ ওচৰলৈ আহিলোঁ। দোকান পালোহি। আহি অলপ দেৰি দোকানত থাকিম। এয়া আমাৰ দোকান। সেইজনী কণমানিজনী দেখিছেনে? মই ঘৰত নথকাৰ কাৰণে তাইও দোকান পালেহি। আহি সেয়া দোকানৰ পৰা লগতে আহিলে, মোৰ লগতে ওপৰলৈ। সেয়া তলা খুলি আছে, দেখিছেনে? তাই তলা খুলিবও পৰা হ'ল। তাৰপিছত দোকানৰ পৰা এইবিলাক কিবাকিবি লৈ আহিছিলোঁ খাবৰ কাৰণে চাহৰ লগত। আৰু এয়া গাখীৰ লৈ আহিছোঁ, গৰম কৰিম এতিয়া। গৰম কৰি মেলি চাহ অকণ বনাই পেলাই খাম এতিয়া দুইজনীয়ে। এয়া চাহ বনাই ল'লোঁ। চাহ বনাই দুইজনীয়ে খাবলৈ লৈছোঁ। এয়া ভুজিয়া লৈ আহিছিলোঁ, এইটো তাৰপিছত মটৰ, এনেকৈ কৰি খাম। আৰু হেনো তাইৰ কাৰণে চাহ নেপায়, তেনেকৈ চাহ খাব। অঁ, আৰু কি খাবা? মজা। দোকানত গৈ কি খালাগে? আইচক্ৰীম।
আৰু আৰু জানিনি আৰু কিছু খাইনি এটা কি খাবা হয় নি এটা কি খাবা চাহ ঠিক আছে এয়া এতিয়া আমাৰ ছোৱালীজনীয়ে খাব তিয়াই খাই খাইছে চাহ তাহ খাই লৈ অলপ দেৰি খেলিলে খেলাৰ পাছত তাই হেনো আকৌ ভোক লাগিলে ভোক লগাৰ কাৰণে সেয়া ভাত কেইটামান খুৱাই দিছোঁ ভাত পানী খাই লৈ তাই আকৌ অলপ দেৰি খেলিলে তাৰপিছত বায়েকে তাইক নিলেহি তাই গ'লগৈ আৰু এয়া সেই চৰাইটোৱে কেনেকুৱা উৎপাত কৰিছে খাবৰ কাৰণে দেখিছেনে মই সেই কোনোদিন কিন্তু দিয়া নাছিলোঁ খাবলৈ তাক আজিয়ে প্ৰথম খুৱাইছোঁ এই বেয়া লাগি পেলাই লাষ্টত গৈ এয়া মই তাক খুৱাবলৈ আৰম্ভ কৰিছোঁ উপায় নাই আৰু বেয়াও লাগে আৰু হেৰি খাবৰ কাৰণে উৎপাত কৰি আছিলে সেইদেখি খুৱাই দিলোঁ এয়া আৰু ইমানেই আছিলে আজি ভিডিঅ' যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই বাই